এইখিনি দেখিছেনে কলৰ বাকলি এইখিনি মোৰ লোকেল কলৰ বাকলি হয় এইখিনি মই এইখানে ধোৱা নাই আপোনালোকে যদি বজাৰৰ পৰা আনি কল খায় তেতিয়া কলৰ বাকলিটো ভালকৈ ধুই ল'ব কলৰ মই আচলতে ফুলবোৰত কি সাৰ দিওঁ আপোনালোকৰো জানিবলৈ চবৰে মন যায় ফুলত আচলতে সাৰবোৰ কি চিষ্টেমত পানীবোৰ মেইনটেইন কৰি ৰাখিব লাগে মই দেখাই দিছোঁ ফুলবোৰ অলপ এয়া দেখিছেনে কি ধুনীয়াকৈ ফুল ফুলি আছে আচলতে এইবোৰ ফুলত মই কি সাৰ দিওঁ আপোনালোকক দেখাই দিম মই এয়া দেখিছেনে বহুত ধুনীয়াকৈ ফুলি আছে আৰু এইফালে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আছে মোৰ বৰ্তমান ভালেই বাৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মানে এক বিশেষ মানে আমি চবেই জানিবলৈ মন যায় যে ফুলবোৰ কেতিয়াবা শুকাই যায় আৰু পানী মেইনটেইন কৰা খেলিমেলি হ'লে কি হয় ফুলবোৰ মানে বেয়া হৈ যায় পানী কি চিষ্টেমত দিব লাগে সাৰ কি চিষ্টেমত দিব লাগে আপোনালোকেও দিব পাৰিব ঘৰত মানে চবৰে থাকেই যিহেতু আমি কল খাই থাকোঁ কলৰ বাকলি দি কি কৰিব পাৰোঁ আপোনালোকক মই দেখাই দিম আচলতে কলৰ বাকলি যে ভাল কামত দিয়ে উপযোগী হয় আৰু মানে যেনেকৈ মানে কলৰ বাকলিবোৰ আমি খাই মেলি পেলাই দিওঁ আপোনালোকে আজিৰ পৰা কলৰ বাকলিবোৰ পেলাই দিব নালাগে কলৰ বাকলিৰ পৰা আমি কিমান যে কি কৰিব পাৰোঁ ফুল বা জলকীয়া গছ মানে পাচলি গছবোৰতো দিব পাৰি অকল ফুল বুলিয়ে নহয় পাচলিৰ গছবোৰতো দিব পাৰি মোৰ যিহেতু কল মানে সিদিনা যে কাটিছিলোঁ কল এটা ব্লগত দিয়া আছিলে ঘৰুৱা কল আছে মোৰ লোকেল মানে দৰৱ চৰব নিদিয়া এইটো কলৰ বাকলিটো মই কি চিষ্টেমত ফুলত দিম আপোনালোকক দেখুৱাম মই ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি দেখিছেনে কলৰ বাকলি এইখিনি মোৰ লোকেল কলৰ বাকলি হয় এইখিনি মই এইখানে ধোৱা নাই আপোনালোকে যদি বজাৰৰ পৰা আনি কল খায় তেতিয়া কলৰ বাকলিটো ভালকৈ ধুই ল'ব বজাৰৰ কলবোৰ কি হয় দৰৱ দি পকায় সেইকাৰণে মানে কলৰ বাকলিটো ধুই ল'ব মই এইটো ঘৰুৱা কল হয় ইয়াত একো দৰৱ চৰব দিয়া নাই সেইকাৰণে এইটো কলৰ বাকলি মই ধোৱা নাই আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া দেখিছে এনেকৈ মই আপোনালোকৰ যদি স্প্ৰে কৰা কিবা আছে তেতিয়া স্প্ৰে কৰা দি কৰি ল'ব মই স্প্ৰে কৰাটো নাই এনেকৈ বটল এটা মই এনেকৈ পিঙেদি ফুটা কৰি লৈছোঁ আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাম ডাঙৰ পিং এটা ল'ব এনেকুৱা ডাঙৰ পিং এটা ল'ব আপোনালোকৰ যদি গজাল থাকে গজাল দি ফুটা কৰিব পাৰিব তাৰপিছত এনেকৈ ঢাকনটো বটলৰ ঢাকনটো এনেকৈ ফুটা কৰি ল'ব স্প্ৰে কৰা যদি আপোনালোকৰ থাকে তেতিয়া স্প্ৰে কৰা দি কৰি ল'ব এইটো বটল নহ'লেও হ'ব মোৰ স্প্ৰে কৰাটো নাই সেইকাৰণে মই ইয়াত বটল এটা এনেকৈ ফুটা কৰি লৈছোঁ ষ্টেপ বাই ষ্টেপ চাই যাব কি চিষ্টেমত মই কি কৰিছোঁ তেতিয়াই আপোনালোকে বুজি পাব চবেই জানে মানে ঘৰৰ মানে ফুল চুলবোৰ ফুলি থাকিলে অলপ ভাল লাগে চবৰে মোৰ ফুটা কৰা হৈ গ'ল তাৰপাছত এতিয়া বটলটো ৰাখি দিলোঁ মই আপোনালোকক মই কলৰ বাকলিটো কি চিষ্টেমত বনালোঁ এয়া মই বনাই থৈছোঁ একজাৰ এয়া দেখিছেনে ইয়াত আছে পানী ফুল হৈ আছে আৰু এনেকৈ মই কলৰ বাকলিখিনি দি থৈছোঁ আপোনালোকক দেখাই দিছোঁ এয়া দেখিছে কলৰ বাকলি এনেকৈ তিয়াই থৈছোঁ এইখিনি আপোনালোকে মানে কেইদিন ৰাখিব লাগিব মই আপোনালোকক কৈ দিছোঁ এইখিনি আপোনালোকে পানী একজাৰ ল'ব এনেকৈ ঢাকন মাৰি থ'ব পৰা বস্তু এটা ল'ব তাতে কলৰ বাকলিখিনি পেলাই নিদিব কলৰ বাকলিখিনি আপোনালোকে কি কৰিব তাতে 4-5 দিন মানৰ কাৰণে তিয়াই ৰাখিব মানে কলৰ বাকলি আৰু পানীটো ৰাখিব একেলগে আৰু ঢাকনটো মাৰি ৰাখিব মই এই জাৰটোকে লৈছোঁ ঢাকন মাৰিব পৰা চিষ্টেম আছে কাৰণে এতিয়া মই আপোনালোকক দেখাই দিম এতিয়া মই পানীখিনি কি কৰিম ইয়াত দেখিছেনে পানীখিনি মই এতিয়া বটলটোত এইটো মোৰ আগতে তিয়াই ৰখা আছিলে মই আপোনালোকক এতিয়া দেখাই দিম কি চিষ্টেমত তিয়াই ৰাখিছোঁ আৰু এনেকৈ মই বটলটোত আপোনালোকৰ স্প্ৰে কৰাটো আছে যদি স্প্ৰে কৰাটোত ভৰাই ল'ব এনেকৈ কলৰ এই পানীখিনি এনেকৈ বটলটোত ভৰাই লৈছোঁ আৰু এইখিনি কি কৰিব ইয়াত দেখিছেনে কালাৰটো চেঞ্জ হৈ গ'ল আৰু এইখিনি আপোনালোকে ফুলবোৰত আপোনালোকে এইখিনি স্প্ৰে কৰিব মই এতিয়া আপোনালোকক দেখাই দিম এই একেটা জাৰতে মই আকৌ কি কৰিম মই এই কলৰ বাকলিখিনি দি দেখাই দিম আপোনালোকক ইয়াত পানী অলপ কমিলে যিহেতু সেইকাৰণে মই ইয়াতে আকৌ পানী অকণমান দি দিছোঁগৈ
তাৰ পাছত এই কলৰ বাকলি আছে, এই কলৰ বাকলিখিনি আপোনালোকে পানী মানে জাৰত লৈ ল'ব, তাৰপিছত কলৰ বাকলিখিনি এনেকৈ দি দিব। আৰু তেতিয়া মানে ফুলবোৰত খুব ধুনীয়া মানে হেৰি হয়, ফুল ফুলে আৰু ধুনীয়া সাৰ পায় মানে। এনেকৈ দি দিব আপোনালোকে। এয়া দেখিছে মই ফুলকৈ ইয়াত দি দিলোঁ পানী আৰু কলৰ বাকলিখিনি। আজিৰ পৰা আপোনালোকে কলৰ বাকলিখিনি পেলাই নিদিব, মই পেলাই নিদিওঁ, এইখিনি ফুলত ইউজ কৰোঁ। বজাৰৰ পৰা সাৰৰ পেকেটবোৰ কিনি আনিব হ'লে বহুত দাম পৰেগৈ, সেইকাৰণে ঘৰতে সাজি সাৰ বনাই লৈছোঁ। এনেকৈ ঢাকন মাৰি আপোনালোকে 5 দিন 6 দিন বা এসপ্তাহলৈকেও থ'ব পাৰি। মোৰ এইটো আছিলে 4-5 দিন হৈ গ'ল। এতিয়া 5 দিন হোৱাৰ পাছত মই এইখিনি ফুলত কি চিষ্টেমত দিম আপোনালোকক দেখাই দিম। দেখিছে এইখিনি গেলাই থ'ব লাগিব, মানে যিহেতু কলৰ বাকলিৰ পৰা ভিটামিনখিনি ইয়াত পানীত গুচি যায়, সেইকাৰণে এইখিনি তিয়াই ৰখা হৈছে। এতিয়া বলকচোন মই আপোনালোকক দেখাই দিছোঁ মই কি চিষ্টেমত ফুলত এইখিনি স্প্ৰে কৰিম। আৰু লগতে মানে এই পানীখিনি স্প্ৰে কৰাৰ পাছত বাকলিখিনি থাকি যাব। বাকলিখিনি আপোনালোকে ভাবিছে বাকলিখিনিতো পেলাই দিব লাগিব, এই বাকলিখিনিও পেলাই নিদিব। বাকলিখিনি আপোনালোকে কি কৰিব, মাটি অকণ ল'ব বা মাটিৰ লগত এইখিনি বাকলি এনেও ক'লা পৰি গেলি যাব বাকলিখিনি, তেতিয়া আপোনালোকে মাটিৰ লগত মিক্স কৰি মেলি এইখিনিও ফুলৰ গুৰিটোত দি দিব পাৰিব। যেনেকৈ আমি শুকান গোবৰ ফুল বা পাচলিত দি দিওঁ, তেনেকৈ আপোনালোকে এই কলৰ বাকলিখিনি মাটি অলপ লৈ ল'ব, মাটিৰ লগত মিক্স কৰি এইটো সাৰ টাইপত হৈ যাব, সাৰ বনাই ল'ব পাৰিব। এইখিনি আপোনালোকে গুৰিত মানে জলকীয়া বা বেঙেনা পুলিৰ গুৰিত দিব পাৰিব। যেনেকৈ আমি গোবৰ ইউজ কৰোঁ তেনেকৈ দিব লাগিব। খালি এইটো বাকলিখিনি কি কৰিব আপোনালোকে মাটিৰ লগত মিক্স কৰি মেলি ফুল বা পাচলিৰ একদম গুৰিত দি দিব, পেলাই নিদিব। এইখিনি গেলি গ'ল বুলি এইখিনি পানীখিনি ইউজ কৰিলোঁ বুলি অকল বাকলিখিনিও পেলাই নিদিব, এইখিনিও কামত দিয়ে। দেখিছে এইটো ঘৰৰ ভিতৰতে মই লগাই থৈছিলোঁ, এইটো স্নেক প্লাণ্টটো। এনেকৈ আপোনালোকে পাতবোৰত বা গুৰিত এনেকৈ স্প্ৰে কৰি দিব। দেখিছেনে? এতিয়া মই এই ফুলটোত দিম। এইটো কি ধুনীয়াকৈ ফুল ফুলি আছে। কলৰ বাকলি আৰু পানী আপোনালোকে দি চাবচোন, খুব ধুনীয়া ফুল ফুলে। আৰু পাচলিতো দিব পাৰিব। গুৰিত দিব, পাততো দিব। দেখিছে? এজোপা গোলাপ ফুলজোপা ফুলিব লৈছে, এপাহ ফুলি আছে। মই গোলাপ ফুলজোপাটো দি দিছোঁ। এয়া ধান জলকীয়া হয়, কিমান গুটি লাগিছে, ফুল ফুলিব লৈছে। দেখিছে কণ বিলাহী লাগিছে, কণ বিলাহীটো এনেকৈ দিম মই। চবতে এনেকৈ স্প্ৰে কৰিব আপোনালোকে। তেতিয়া পোক চোক নধৰে। নেমুজোপাও মানে লাগিছে গুটি, নেমুজোপাটো মাৰি দিওঁ মই। লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ আপোনালোকক মই লগ পাম নেক্সট এটি ভিডিঅ' লৈ। আৰু লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। আৰু যোনে মোৰ ভিডিঅ'টোত মানে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মানে লগতে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। এতিয়াৰ কাৰণে বাই বাই।